নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅৰ সৈতে মই পুনৰ আপোনালোকৰ মাজত উপস্থিত আছো। তো বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ লগত আলোচনা কৰিব লৈছো আমাৰ প্ৰায় সকলোৰে ঘৰতে থকা দুটা বস্তু এইকেইটা হৈছে নিগনি আৰু পঁইতাচোৰা। আমাৰ সকলোৰে মানে প্ৰায় মানুহৰ ঘৰতে দেখা দিয়ে আৰু ইহঁতৰ পৰানো কেনেদৰে আমি হাত সাৰিব পাৰো সেই বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিব লৈছো। আৰু ইহঁতক আমি মাৰিবৰ কাৰণে বজাৰৰ পৰা বিভিন্ন ধৰণৰ বস্তু কিনি আনো, কিন্তু সেইবোৰ আমাৰ স্বাস্থ্যৰ কাৰণে একদম হানিকাৰক হয়। তো ঘৰুৱা কিছুমান বস্তু ব্যৱহাৰ কৰি আমি ইহঁতক খেদিব পাৰো। তো সেইকেইটা টিপছ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো ফ্ৰেণ্ডসকল ভিডিঅ'টো অকণো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব। তো নিগনি আৰু পঁইতাচোৰাই যে আমাৰ অকল খাদ্য বস্তু বা মানে মূল্যবান কাপোৰে নষ্ট কৰে তেনেকুৱা নহয়, ইহঁতৰ পৰা আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। যেনে ধৰক নিগনিৰ পৰা জ্বৰ, ৰেড হোৱাইট ফিভাৰ, তাৰপিছতে প্লেগ, ভোক নলগা, ফুড পয়জনিং ইত্যাদি ধৰণৰ আৰু এবিধ হান্তা ভাইৰাছ, এনেকুৱা ধৰণৰ বিভিন্ন বেমাৰ হ'ব পাৰে। তো ইহঁতক আমি ঘৰৰ পৰা অতি সোনকালে বাহিৰ কৰাটো জৰুৰী হয় আৰু কেনেদৰে বাহিৰ কৰিব লাগে সেইটো চাওঁ আহক। তো ফ্ৰেণ্ডসকল মই প্ৰথমতে নিগনি কেনেদৰে আঁতৰ কৰিব লাগে ঘৰৰ পৰা সেই বিষয়ে ক'ম বুলি ভাবিছো। তো ষ্টাৰ্ট কৰিছো। নিগনিয়ে একদম সহ্য কৰিব নোৱাৰা বস্তুটো হৈছে পদিনা। আপুনি যদি নিগনি অহা যোৱা কৰাৰ ৰাস্তাত যদি পদিনা থৈ দিয়ে, পদিনা পাত কেইটামান, তেতিয়াহ'লে সেই নিগনি তাৰ পৰা অতি সোনকালে নাইকিয়া হৈ যাব। কাৰণ পদিনা আমি পাওঁৱেই, য'তে বিচাৰো ত'তে পাওঁ ন। তো পদিনা যদি আপোনালোকে সেই ৰাস্তাত থৈ দিয়ে তেতিয়াহ'লে নিগনি সেই ঠাইৰ পৰা নাইকিয়া হৈ যাব। দ্বিতীয়তে আপোনালোকে পিঁয়াজ আৰু আদাৰ কথা ক'ব পাৰে। এই দুটা বস্তু যদি আপোনালোকে ইউজ কৰে তেতিয়াহ'লে মানে নিগনিও অতি সোনকালে সেই ঠাইৰ পৰা নাইকিয়া হৈ যায়, কাৰণ পিঁয়াজৰ গোন্ধ আৰু আদাৰ গোন্ধ ই সহ্য কৰিব নোৱাৰে। লাল মিৰ্চ পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। লাল মিৰ্চ পাউডাৰ যদি ইহঁতে অহা যোৱা কৰাৰ ৰাস্তাত ৰাখি দিয়ে তেতিয়াহ'লেও ইহঁতে অতি সোনকালে সেই ঠাইৰ পৰা গুচি যাব। লগতে ইহঁতে কৰ্পূৰৰ গোন্ধও সহ্য কৰিব নোৱাৰে। যদি আপোনালোকে কৰ্পূৰ ইহঁতি অহা যোৱা কৰাৰ ৰাস্তাত বা ইহঁতি থকা গাঁতৰ ওচৰত যদি ৰাখি দিয়ে তেতিয়াহ'লে নিগনি অতি সোনকালে সেই ঠাইৰ পৰা নাইকিয়া হৈ যাব। আপোনালোকে তেজপাতো ব্যৱহাৰ কৰিব পাৰে, কাৰণ তেজপাতৰ গোন্ধৰো নিগনিয়ে সহ্য কৰিব নোৱাৰে। যদি নিগনি অহা যোৱা কৰাৰ ৰাস্তাত আপোনালোকে তেজপাত ৰাখি দিয়ে তেতিয়াহ'লে অতি সোনকালে সেই ঠাইৰ পৰা নিগনি নাইকিয়া হৈ যাব। আৰু এটা পইণ্ট কি জানেনে, নিগনিয়ে কালৈ ভয় কৰে আপোনালোকে গম পায়নে? নিগনিয়ে আটাইতকৈ বেছি ভয় কৰে মেকুৰীলৈ। ইয়াৰ ওপৰত আগতে সাধু এটাও আছিলে। তো আপোনালোকৰ যদি ঘৰুৱা কিবা জীৱ জন্তু পোহাৰ চখ আছে তেনেহ'লে এটা মেকুৰী পোহক আৰু নিগনিসমূহ তেতিয়া নাইকিয়া হৈ যাব আপোনালোকৰ ঘৰৰ পৰা। কাৰণ মেকুৰীয়েতো নিগনিবোৰ ধৰে আৰু নিগনিও মেকুৰী দেখিলে মানে ভয় খায়। তো ইহঁতে সেই ঠাইৰ পৰা নিজে নিজে নাইকিয়া হৈ যাব। তো ফ্ৰেণ্ডসকল এতিয়া আহিছো আমাৰ এই পঁইতাচোৰা কেনেদৰে নাইকিয়া কৰিব লাগে সেই বিষয়টোলৈ। ইয়াৰ ওপৰতো মই কেইটামান ঘৰুৱা টিপছ দিম, সেইকেইটা ফ'ল' কৰি আপোনালোকে পঁইতাচোৰা দূৰ কৰিব পাৰে। তো ফ্ৰেণ্ডসকল পঁইতাচোৰা নাইকিয়া কৰাৰ ক্ষেত্ৰত আমি প্ৰথমে ক'ব পাৰো নেমুৰ কথা, কাৰণ নেমু অতি সহজতে পোৱা যায় আৰু অতি কম দামতে পোৱা যায়। গতিকে য'ত পঁইতাচোৰা বেছি আছে বা য'ত পঁইতাচোৰা গাঁত থাকে সেই ঠাইত যদি আপোনালোকে নেমু ৰস দুটোপামান ছটিয়াই দিয়ে তেতিয়াহ'লে অতি সোনকালে সেই ঠাইৰ পৰা পঁইতাচোৰা নাইকিয়া হৈ যাব। দ্বিতীয়তে আপোনালোকে ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰে। ভিনেগাৰ ব্যৱহাৰ কৰিলেও অতি সোনকালে সেই ঠাইৰ পৰা পঁইতাচোৰা নাইকিয়া হৈ যোৱা দেখা যায়। ইয়াৰ উপৰিও আপোনালোকে পিঁয়াজ আৰু নহৰুৰ এটা ধুনীয়া পেষ্ট বনাই ল'ব আৰু সেই পেষ্টটো য'ত পঁইতাচোৰা বেছিকৈ আহে বা পঁইতাচোৰাৰ গাঁত আছে সেই ঠাইত যদি আপোনালোকে এই পেষ্টটো দি দিয়ে তেতিয়াহ'লে অতি সোনকালে সেই ঠাইৰ পৰা পঁইতাচোৰা নাইকিয়া হৈ যাব। আপোনালোকে তেজপাতো ব্যৱহাৰ কৰিব পাৰে, কাৰণ তেজপাতৰ গোন্ধ পঁইতাচোৰা একদম সহ্য কৰিব নোৱাৰে। তো য'ত পঁইতাচোৰা বেছিকৈ আহে সেই ঠাইত যদি আপোনালোকে তেজপাত ৰাখি দিয়ে তেনেহ'লে অতি সোনকালে সেই ঠাইৰ পৰা পঁইতাচোৰা নাইকিয়া হৈ যাব। ইয়াৰ উপৰিও আপোনালোকে বেকিং পাউডাৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে বেকিং পাউডাৰ ল'ব অকণমান আৰু পাউডাৰ চুগাৰ ল'ব। এই দুটা ভালদৰে মিক্স কৰি এটা বটলত ভৰাই ল'ব আৰু তাত পানী অলপ দিব। য'ত পঁইতাচোৰা বেছিকৈ আহে সেই ঠাইত যদি আপোনালোকে এইটো স্প্ৰে কৰি দিয়ে তেতিয়াহ'লে অতি সোনকালে সেই ঠাইৰ পৰা পঁইতাচোৰা নাইকিয়া হৈ যাব। উপৰিও আপোনালোকে নিম ব্যৱহাৰ কৰিব পাৰে, কাৰণ নিম অতি সহজতে পোৱা যায় আৰু বজাৰতো যদি বিচাৰে তেতিয়াহ'লে নিম পাব। গতিকে নিমো ব্যৱহাৰ কৰিব পাৰে, কাৰণ নিমত বহুতো ঔষধি গুণ থাকে ন। গতিকে ই পঁইতাচোৰা খেদাটো মানে বহু পৰিমাণে সহায় কৰে। গতিকে আপোনালোকে এবাটি নিম ল'ব আৰু হাতেৰে এইবোৰ গুড়া কৰি ল'ব ভালদৰে আৰু এটা বটলত পানী ল'ব আৰু এই গুড়াখিনি তাত ভালদৰে দি দিব আৰু য'ত পঁইতাচোৰা বেছিকৈ আহে সেই ঠাইত যদি আপোনালোকে এয়া পানী স্প্ৰে কৰি দিয়ে তেতিয়াহ'লে অতি সোনকালে পঁইতাচোৰা আপোনালোকৰ ঘৰৰ পৰা আঁতৰি যাব। তো ফ্ৰেণ্ডসকল এইটোৱে আছিল মোৰ আজিৰ ভিডিঅ'। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ
নতুন আপডেটসমূহ আপোনালোকে পাই থাকে আৰু মোৰ চেনেলটো